নমস্কাৰ। আজি আমি যাত্ৰা কৰিম ইলন মাস্কৰ জীৱন কাহিনীৰ মাজলৈ। সাউথ আফ্ৰিকাত জন্মগ্ৰহণ কৰা এজন ল'ৰাই কেনেদৰে মংগল গ্ৰহলৈ মানুহ কঢ়িওৱাৰ সপোন দেখিছিল। আপুনি কেতিয়াবা ইমাজিন কৰি পাইছেনে যে মংগল গ্ৰহলৈ মই মানুহ লৈ যাম, বা কেতিয়াবা এনেকুৱা এটা কোম্পানী গঠন কৰাৰ সপোন দেখিছে নেকি, যিটো কোম্পানীয়ে সমগ্ৰ পৃথিৱীখন সলনি কৰি দিব পাৰে, বা এনেকুৱা এখন গাড়ী নিৰ্মাণ কৰাৰ সপোন দেখি পাইছে নেকি, যিখন গাড়ী চলিবলৈ পেট্ৰল বা ডিজেল একোৱেই নালাগে। এই যে অসম্ভৱ কামবোৰ, এই যে অসম্ভৱ সপোনবোৰ, এই সপোনবোৰ দেখাৰ সাহস কৰিছিল এজন ল'ৰাই, আৰু সেই ল'ৰাজনেই হৈছে ইলন মাস্ক। আজি আমি শুনিম এই ইলন মাস্কৰ জীৱন কাহিনী সম্পৰ্কে। সাউথ আফ্ৰিকাৰ প্ৰিটৰিয়া নামৰ চহৰখনত 1971 চনৰ 28 জুনত ইলন মাস্কে জন্মগ্ৰহণ কৰিছিল। সৰুতে তেখেত এজন খুব শান্ত, গম্ভীৰ অথচ কৌতূহলী মনৰ ল'ৰা আছিল, যিজনে এনচাইক্লোপেডিয়া পঢ়ি সৰুতেই ভাল পাইছিল। 10 বছৰ বয়সতেই তেখেতে প্ৰগ্ৰেমিং শিকিছিল। তেখেতৰ বয়স আছিল 12 বছৰ, যিটো বয়সত তেখেতে নিজেই এটা ভিডিঅ' গেম বনাই বিক্ৰী কৰিছিল। কিন্তু তেখেতৰ শৈশৱ আছিল খুব একাকিত্বৰে ভৰা আৰু কষ্টৰে ভৰা। 17 বছৰ বয়সত ইলনে সাউথ আফ্ৰিকা এৰি কানাডালৈ যাত্ৰা কৰে। পিছত ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়াত পঢ়া আৰম্ভ কৰে। কিন্তু সেই সময়ত তেখেত এজন কেৱল ছাত্ৰই নাছিল, তেখেত আছিল এজন সপোন দেখা মানুহ, যিজনে পৃথিৱীখনক সলনি কৰিব বিচাৰিছিল। এনেকুৱা কিছুমান কাম কৰিব বিচাৰিছিল, যিবোৰ কামৰ জৰিয়তে তেখেতে মানৱ জাতিৰ উন্নতি সাধিব পাৰে আৰু পৃথিৱীখনক সলনি কৰিব পাৰে। 1919 দশকত তেখেতে তেওঁৰ প্ৰথম ষ্টাৰ্টআপ জিপ2 আৰম্ভ কৰে। পিছত সেই কোম্পানীটো $307 মিলিয়ন বিক্ৰী হৈছিল। তাৰ পিছতে আৰম্ভ কৰিছিল X.com, আৰু যিটো আজি আমি সকলোৱে পে'পল নামেৰে জানো। পে'পল তেখেতে বিক্ৰী কৰিছিল $1.5 বিলিয়ন। তেতিয়া তেওঁৰ কাষত ধন আছিল, কিন্তু ইলন মাস্কৰ লক্ষ্য কেতিয়াও ধন নাছিল। জিপ2, পে'পল এই সকলোখিনি বিক্ৰী কৰাৰ পিছত তেখেতে আৰম্ভ কৰে SpaceX, এনেকুৱা এটা কোম্পানী, যিটো কোম্পানীয়ে মহাকাশলৈ মানুহ পঠিয়াব বিচাৰিছিল কম খৰচত আৰু নিজৰ ৰকেটৰ সহায়ত। মানুহে কৈছিল এইজন পাগল হ'ল, তেওঁ নিশ্চয় ব্যৰ্থ হ'ব। কিন্তু কাৰো কথা নুশুনি ইলন মাস্কে বিশ্বাস কৰিছিল নিজৰ ওপৰত। এনেকুৱা এটা অদ্ভুত সপোন দেখাৰ দুঃসাহস কৰিছিল ইলন মাস্কে। তেখেতৰ প্ৰথম 3টা ৰকেট উৰণ ব্যৰ্থ হ'ল, কিন্তু তেওঁ নৰল। 2008 চনত তেওঁ 4 নম্বৰ বাৰৰ বাবে ৰকেট উৰণৰ প্ৰচেষ্টা চলালে আৰু সেইবাৰ সফল হ'ল। অৱশেষত নাছাই $1.6 বিলিয়ন বিনিময়ত SpaceXৰ সৈতে চুক্তি কৰে। গতিকে ইয়াৰ লগে লগে ইলন মাস্কৰ মংগল গ্ৰহলৈ মানুহ পঠিওৱাৰ সপোন পূৰ্ণ হ'ল। তাৰপিছত আহিল টেছলা, এটা বৈদ্যুতিক গাড়ী কোম্পানী, যিটো কোম্পানীয়ে গাড়ীৰ সম্পূৰ্ণ ধাৰণা পৃথিৱীখনৰ বাবে সলনি কৰি পেলালে। মানুহে কৈছিল এইটো নহ'ব, কিন্তু আৰু তেওঁ দেৱলীয়া হোৱাৰ দিশেও আগবাঢ়িছিল। কিন্তু আজিৰ তাৰিখত অৱশেষত টেছলা হ'লগৈ পৃথিৱীৰ ভিতৰত আটাইতকৈ মষ্ট ভেলুৱেবল কাৰ কোম্পানী। গতিকে আমি কেতিয়াও সপোন দেখিবলৈ বাদ দিব নালাগে। মানুহে প্ৰথমতে হয়তো বিশ্বাস নকৰিব, কিন্তু বিশ্বাস ৰাখিব লাগে আমি নিজৰ ওপৰত, আৰু তাৰপিছত কাম কৰি যাব লাগে। নিশ্চয় এদিন সপোন দিঠকত পৰিণত হ'ব। তাৰপিছত আৰু ইলন মাস্ক নৰল। নিউৰেলিংক, দ্য বৰিং কোম্পানী, ছ'লাৰ চিটি, সৌৰশক্তিৰে তেখেতে জগত চলোৱাৰ সপোন দেখিছিল। ইয়াৰ পিছত তেখেতে আৰু বহুত কিবাকিবি কৰিছিল। ইলন মাস্ক তেখেত কেৱল এজন ধনী ব্যক্তি নাছিল, তেখেত আছিল
এজন সপোন দেখা মানুহ অসম্ভৱক সম্ভৱ কৰা তেখেত আছিল এজন পথিক তেখেতৰ কাহিনীয়ে আমাক বহুত কথাই শিকায় আৰু তাৰ ভিতৰত এটা খুব গুৰুত্বপূৰ্ণ কথা হ'ল যে তেখেতে আমাক শিকাইছে সফলতাৰ পিছত নদৌৰিবা অৰ্থপূৰ্ণ জীৱনৰ খোজ লোৱা যদিহে আমি এক অৰ্থপূৰ্ণ জীৱন জীয়াই থাকিবলৈ শিকোঁ তেনেহ'লে দেখিম যে সফলতা নিজে নিজেই দৌৰি আহিছে আৰু সপোন যদি ডাঙৰ হয় তেনেহ'লে মংগল গ্ৰহ আচলতে বহু দূৰত নহয় গতিকে ইমানখিনি কথা মনোযোগেৰে শুনাৰ বাবে আৰু এনেধৰণৰ উৎসাহজনক কাহিনী নতুন নতুন কাহিনী পাই থাকিবৰ বাবে আমাৰ চেনেল মাইণ্ডফুল ৰিচ বাই টুলু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পুনৰ এনেকুৱা ধৰণৰ অডিঅ' বুক বা জীৱনীমূলক কাহিনীৰ সৈতে পুনৰ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ